নমস্কাৰ, মই ইমতাজ বৰা আৰু মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া বৰ্তমান মই আহি আপোনাৰ পাইছোঁহি এডোখৰ থাওৰা দৌল বুলি কয় আৰু ইয়াত বহুত ধুনীয়া এটা দৌল এটা আছে আৰু এইখিনি থাওৰা জাপিসেজীয়া গাঁও। শিৱসাগৰৰ পৰা ৰাজমাই যদি শিৱসাগৰৰ পৰা মৰাণ অভিমুখে আপোনালোকে গৈ থাকে, ৰাজমাইত নাপাওঁতে আপোনালোকৰ এই জেগাডোখৰ পায়, থাওৰা বুলি কয়। ইয়াতে এই থাওৰা দৌলটো আছে আৰু আজিৰ এই ভিডিঅ' বনোৱাৰ উদ্দেশ্য এইটোৱে হ'ল যে আপোনালোকে আমাৰ অসম চৰকাৰে এটা নতুন এটা স্কিম দিছে। সব ডিষ্ট্ৰিক্টতে ফিচাৰীৰ আপোনাৰ সুবিধা দিছে আৰু এটা নতুন আপোনাৰ স্কিম এটা আহিছে। আপোনালোকে জানেনে নাজানে নাজানো, কিন্তু যদি আপোনালোকে ট্ৰেভেলিং কৰে ন, মানে গাড়ীত যায় বা বাইক স্কুটি লৈ পেলাই যায়, তেনেহ'লে আপোনালোকে নিশ্চয় সেই ফিচাৰীটো দেখিব। আৰু ইয়াত আপোনাৰ আৰু এটা কথা কওঁ, এইটো হৈ গ'ল আপোনাৰ পুৰণি লেন আৰু সিফালে দেখিছে যে এইটো চাইডে চাওক, সেইটো চাইডে আপোনাৰ 4 লেন, কিন্তু সেই 4 লেনত মানুহ গাড়ী এইবিলাক নাযায়। সেই 4 লেনত যায় কেৱল গৰু ছাগলী চাইকেল আৰু আপুনি খোজকাঢ়ি যাব পাৰে। সেইটো আমাৰ ইয়াত কি ইমান স্পেচিয়েল মই নাজানো, ইমান স্পেচিয়েল কি মানে পুৰণা ৰাস্তাটোত গাড়ী চলে, নতুন ৰাস্তাটো সেইটো কোটি কোটি টকা দি খৰচ কৰিছে, কিন্তু এইটো জাষ্ট গৰু ছাগলী আৰু মানুহ খোজকাঢ়ি যাবলৈ আৰু আপোনাৰ চাইকেল চলাবলৈ কাৰণে বনাইছে। তো বহুত আচৰিত যেন নালাগে জানো কথাবিলাক। আৰু ৰাস্তাৰ মাজত আমাৰ ফিচাৰীৰ কাৰণে আমাৰ সুবিধা দিছে। আপোনাক সেই ফিচাৰীবোৰ দেখাংগে এতিয়া, বলক যাওঁ। এতিয়া মাজতে এই ঠাইডোখৰত, এই যিডোখৰ ঠাই দেখিছে ন, এই ঠাইডোখৰত এখন বাছ আৰু এখন ট্ৰেভেলাৰৰ ইয়াত এক্সিডেণ্টো হৈছিলে। কিন্তু সেই এক্সিডেণ্টটো কেলৈ হৈছিলে, কাৰণ এই ৰাস্তাটো বহুত ঠেক দেখিছে, এখন গাড়ী আহিছে আৰু এখন গাড়ী পাৰ হ'বলৈহে জেগা আছে, আৰু সেইবাবে ইয়াত এই 4 লেনৰ সুবিধাটো দিছিলে। কিন্তু আজিলৈকে এইডোখৰ আজি 6-7 বছৰ হ'ল, সেইপিনে আজিলৈকে 4 লেন নোলালে। আৰু এইখন ৰাস্তাখন কিমান ওচৰেদি পাৰ হৈছে দেখিছেনে, জেগাই নাই, একদম অকণমান জেগা আছে, ইমানকণ জেগা অকণমান দেখিছে ন, সেইকণ জেগাই আছে। সেই 4 লেনটো আজিলৈকে নোলালে, আজি 7 বছৰ বা 6 বছৰ 7 বছৰ হৈ গ'ল। এই পুৰণা ৰাস্তাটোৱেদি গাড়ী অহা যোৱা কৰি থাকে। চ' বেলেগ আচৰিত মানে আৰু কি ক'ব, বলক আৰু দেখাম বলক। আৰু এখন চাওক, এখন বাছ আহি আছে ন, ইয়াত চাওক, ইয়াত ব্ৰেক মাৰিবই লাগিব, ব্ৰেক নামাৰিলে হ'ব। কিন্তু ইয়াত চাওক, ৰাস্তাৰ মাজতে এইটো 10 ফুট ডাঙৰ মানে এটা গাঁত হ'ব, দেখিছে ন, এইটো চাওক, এখন ডাম্পাৰ আহিছে, হ'লেহে সিফালেদি যাব লাগিব, নহ'লে এইফালেদি যাব লাগিব। এই এডোখৰ VIP হয় মানে জেগাডোখৰ, এডোখৰ এৰিব লাগিব। আৰু এইডোখৰ দেখিছে নাই, গোটেই ৰাস্তাটো ভাল, কিন্তু মাজত এডোখৰ আকৌ ইয়াত ফিচাৰীৰ কাৰণে ইয়াত সুবিধা এটা দিলে চৰকাৰে, মানে নাজানো কিয় এনেকুৱা হয় মানে আমাৰ ইয়াত। এইডোখৰ এই গাড়ীখন ব্ৰেক মাৰিলে দেখিলে, চ' এইখন গাড়ী ব্ৰেক মাৰিবলগীয়া হ'ল। ইয়াত এইটো অকণমান চকাটো পৰি গ'ল ইয়াত। আৰু দেখাই আছোঁ বলক, আৰু চালিয়ে মানে ফিচাৰী আছে, ইমান চালিয়ে ফিচাৰী মানে ইয়াত আছে, আপোনাক কি ক'ম মানে, আপোনাৰ ইয়াত ৰৌ বাহু চব পোৱা যায় পানী ছিজনত মানে। এতিয়া আপোনাৰ ফিচাৰীটো শুকাই গ'ল বাৰু। আৰু চাওক, এতিয়া মই আহি পেলাই পালোহি আপোনাৰ এইডোখৰ ৰাজমাই বুলি কয়। আৰু এইবিলাক দেখিছে বাওঁহাতে আপোনাৰ এইবোৰ কিমান ধুনীয়াকৈ বনাইছে আমাৰ 4 লাইনটো এইখিনিত। তাৰপৰা এইডোখৰ এটুকুৰা আকৌ ইয়াত, এইডোখৰ বেলেগ এইডোখৰ মানে অকণমান খহু হয় ন মানুহৰ গাত, তেনেকৈ এইটো ৰাস্তাডোখৰ ইয়াত খহু হৈছে। সেইকাৰণে গৈ থাকিব এনেকুৱা ৰাস্তাতে আৰু গাঁত চাত দুটামান পাব আপুনি, এটা দুটা। আৰু 4 লাইন আপোনাৰ বনিলে, কিন্তু 4 লাইনত আপোনাৰ এটা ছাইডেহে বনিলে, মানে সেইটো ছাইডে আকৌ আপোনাৰ মানে বজাৰ বহিবলৈ কাৰণে লাগে ন, গাড়ী গ'লেতো নহ'ব, অকল বজাৰো বহিব লাগিব। চ' সেইটো ছাইডটো আপোনাক বজাৰ বহাবৰ কাৰণে। এতিয়া সেইখন বাছখন দেখিলেনে কোনফালেদি সোমাই গৈছে চাওক, সেই বাছখন এই ছাইডেদি সোমাই যাবলগীয়া হৈছে। কিয় সোমাই যাবলগীয়া হৈছে, এইখিনি চাওক, ৰাস্তাৰ মাজত চাওক, এইখিনি ইয়াত একদম ডাঙৰ শিৱসাগৰ পুখুৰী, জয়সাগৰ পুখুৰী চব আছে। এতিয়া মোৰ বাইকখনো সোমালে বাৰু, খালে বামে য'ত ত'ত সোমাই আহিছে, মানে অকল ভিডিঅ'টো বনাবৰ কাৰণে মই খালে বামে সোমাবলগীয়া হৈছে, কাৰণ মই ব্ৰেকটো ধৰিব পৰা নাই যে, মোবাইলত বনাই আছোঁ ন, সেইটো কাৰণে। আৰু ৰ'বচোন, এই দোকানখনতে সুধোঁ ইয়াত কিবা কিবি ৰ'ব। চাওক, এইখিনি জেগা একদম বঢ়িয়া দেখিছে ন, কি ধুনীয়া গৈ সেইডোখৰত আপুনি পাব, একদম বঢ়িয়া, আৰু বঢ়িয়া পাব সেইডোখৰত। চাওক, চব গাড়ী তাত ব্ৰেক মাৰিবলগীয়া হয়। আৰু একদম দেখিছে ন কেনেকৈ, মানে এইখিনি স্পীড ব্ৰেকাৰৰ কাম কৰিছে তাত মানে আপুনি বেলেগ একো নাই, তাত আপোনাৰ স্পীড ব্ৰেকাৰ বৰ ধুনীয়া কাম এটা কৰিছে দেখিলে। তো আপোনাৰ তেল এনে 10-20 টকা বেছিকৈ পৰিবই ৰাস্তাত আপুনি অহা যোৱা কৰিলে। তো টেক্সটোতো দিছে ৰাস্তাৰ কাৰণে, আৰু উপৰি আপুনি 10-20 টকা 50 টকা তেল মানে আপুনি ৰাস্তাত অহা যোৱা কৰোঁতে আপুনি এক্সট্ৰাকৈ পূৰক। কি বঢ়িয়া ন, স্কিমটো বঢ়িয়া। মানে অসমখন ডেভেলপ হ'ব লাগিব ন, আমি যদি আমাৰ পইচাই নাযায় ডেভেলপ কেনেকৈ হ'ব। আপুনি বাৰু এইটো কিমান দিনৰ পৰা দেখি আছে এনেকৈ? এইটো আজি 20 দিন হৈ গ'ল। 20 দিন? মই 20 দিনতকৈ বেছি, মইতো আপোনাৰ বহুত দিনৰ পৰা অহা যোৱা কৰি আছোঁ। তেতিয়া বনাইছিলে মাজতে, আকৌ হৈ গ'ল। আকৌ হ'ল ন। আৰু শিৱসাগৰৰ পৰা আপুনি একদম ডিব্ৰুগড় অভিমুখে বা মৰাণৰ অভিমুখে গ'লেতো হৈয়ে গ'ল আৰু। হৈ গ'ল। ৰাস্তাটো কিমান কি বেয়া মানে, এতিয়া ডিমৌ এইখিনিতো আপোনাৰ আৰু বেয়া ডিমৌখিনি, মানে এটা ফিচাৰী পুৰা ফিচাৰী। এইডোখৰতো সাংঘাতিকে আৰু সেইটো আজি 25 দিন মানৰ আগত বনাইছিলে, বুজিছা না। 25 দিন, এমাহ হৈছিলে বনোৱা 5 দিনৰ পিছৰ পৰাই এনেকুৱা অৱস্থা এনেকুৱা ন। এতিয়া আৰু 4 লাইনটোতো আপোনাৰ এইটো কিমান দিনৰ পৰা দেখিছে, এইটো 4 লাইনটো বনাই কিমান দিন হ'ল বাৰু, কেইবছৰ হ'ল?
3 বছৰ এনে 2016 মানতে হৈছিলে নেকি? 16 মানত 16 মানত 16ৰ পৰা আপোনাৰ এতিয়ালৈকে আপোনাৰ মিনিমাম 6 বছৰ বা 7 বছৰ হ'বলৈ হ'ল। 5 বছৰটো ৰেগুলাৰ কাম হৈ আছে বাৰু। প্ৰথম চাৰ্ভেৰ পৰা ধৰিছোঁ হয় নহয়, 5 বছৰটো কাম চলি আছে আজিলৈকে এনেকুৱা অৱস্থা। এনেকুৱা মানে 4 লাইনৰ হ'লে হৈও মানে আপোনাৰ 2 লাইনে চলি আছে আগৰ পৰা। এতিয়া 2 লেনহে চলি আছে। 2 লাইনে চলি আছে। এই আপোনাৰ এইটো যোৰহাটৰ পৰা একদম ডিব্ৰুগড়লৈকে একেই উপায় নাই। তো সেয়াই আপোনালোককো দেখাইছোঁ, গম পাইছে আৰু বুজিছে আমাৰ অসমৰ চিটুৱেশ্যন কি এনেকুৱা হৈছে। এইবোৰ মানে আপোনাৰ ক'ত গৈছে নাজানো মানে এইবিলাক আপোনাৰ পইচাবিলাক কাৰোবাৰ একাউণ্টত সোমাইছে, চৰকাৰ একাউণ্টতে সোমাইছে নে ক'তে সোমাইছে, কিন্তু বঢ়িয়া মজা কাম। আৰু এটা চাওক আপোনাৰ ডিমৌ নাপাওঁতে এইটো ৰাস্তাৰ মাজত কি প্ৰকাণ্ড এটা গাঁত চাওক, এই দেখিছে ন কি প্ৰকাণ্ড গাঁত চাওক। এতিয়া ঘপককৈ এখন গাড়ী আহি পেলাই ইয়াত ব্ৰেক নমৰাকৈ যাব পাৰিব জানো? গাড়ী এখন আহি পেলাই ব্ৰেক নমৰাকৈ কেনেকৈ যাব? ইয়াত যদি আপোনাৰ চকাটো ডাইৰেক্ট পৰে ইয়াততো ভাগিবই আপোনাৰ। এতিয়া এইডোখৰ ডিমৌ নাপাওঁতে এইডোখৰ মাস্কাৰা বুলি কয়, আৰু ইয়াত এইডোখৰ চাওক ইয়াত এইবোৰ গাড়ীয়ে ব্ৰেক মাৰিবই লাগিব, ইয়াত কোনো কেছ। আৰু এই জেগাডোখৰত কি হয়, ইয়াত এক্সিডেণ্ট হৈয়ে থাকে বোলে। এইখিনি দেখিছে ন, ইয়াৰ ৰাস্তাৰ কণ্ডিশ্যন চাওক। পিছফালে ইয়াত এইডোখৰ দেখিছে নাই, ইয়াত বহুত ডাঙৰ গাঁত এটা আছিলে, এইখন এতিয়া চাওক ডাঙৰ বাছ দুখন আহিছে ন, এই দুখন চাওক এইফালৰ পৰা নামি যাবলগীয়া হৈছে চাওক, ইফালৰ পৰা এইখন চাওক দেখিছে ন কণ্ডিশ্যন চাওক ৰাস্তাৰ। এতিয়া দুদিনমানৰ আগত মই আহোঁতে এই ইয়াত যিখিনি দেখিছে যে শিলগুটি ইটা দি থোৱা এইডোখৰ যে, ইয়াত মই ভেনিউ লৈ আহিছিলোঁ তেতিয়া, মোৰ লগৰটো দৰ্শন বুলি কয়। চ' দৰ্শনৰ ভেনিউখন লৈ আমি এইফালে আহিছিলোঁ। আমাৰ বহুত ডাঙৰ বৰষুণ দি আছিলে, গাড়ী এনেকুৱাকৈ সোমালে পাল্টি মাৰিবলৈ অলপ থাকিলেগৈ, গোটেই মানে গাড়ীখন ইমানটো সোমাই গ'ল, এনেকুৱা হৈ গ'ল পূৰা। চ' এয়া কণ্ডিশ্যন চাওক। এতিয়া কি বুলি ক'ব, এতিয়া কওক কি বুলি ক'ম। 5 বছৰ বা 6 বছৰ দিন হৈ গ'ল আজিলৈকে 4 লাইন দুটা কেতিয়াও নোলালে। ইফালৰ পৰা গৈ সিফালে, এইপিনৰ পৰা আপুনি যাব ন, গৈ পেলাই আপুনি এইফালে সোমাব লাগিব, মানে ইপিনৰ পৰা গৈ আপুনি সিপিনে গৈ পেলাই আপুনি সেইটো 4 লাইন মানে দেখিছে ন, সেইটো চাওক এইফালৰ পৰা গৈ সেইফালে। কিন্তু সেই চিধা ৰাস্তাটো আপোনাৰ বেয়া, এইপিনে চিধা আপুনি যাব নোৱাৰে, এইফালৰ পৰা গৈ আপুনি এইপিনে যাব লাগিব। এইবোৰ চাওক এইবিলাক স্পীড ব্ৰেকাৰ এইবোৰ ৰাস্তাৰ মাজে মাজে দেখিছে ন। আৰু ইয়াত পানী ছিজনত আপুনি মাছ মেলিব পাৰিব। চাওক গোটেইখন চাওক, এইডোখৰ ডিমৌ, মই এতিয়া আহি ডিমৌ পাইছোঁ। এইবোৰ চাওক সেইটো চাইডে চাওক, এইটো চাইডৰ ৰাস্তা এইটো চাওক, ফিচাৰীটো পানী আছে দেখিছে ন। সেইফালে আকৌ বৰ ধুনীয়া ফিচাৰীকেইটামান আছে, পানী আছে এতিয়াও আছে চাওক, দেখিছে এইবোৰ চাওক। আৰু এতিয়া এইডোখৰ আহি আমি ডিমৌ পালোঁহি, আৰু ডিমৌ ইয়াততো দেখিব পাৰিছে এইডোখৰ ডিমৌ টাউনডোখৰ ফ্লাইঅভাৰখন নবনিলে আজি হৈ গ'ল 2-3 বছৰ, ফ্লাইঅভাৰ কিন্তু নবনিলে আৰু। চ' ফাইনেলি গাইজ আমি আহি পেলাই এতিয়া পালোঁহি ডিমৌ, আৰু এয়া কৌশিক মোৰ লগৰ হয়। আমি কলেজত একেলগে আমি গ্ৰেজুৱেশ্যন কৰিছিলোঁ, আৰু মানে কৌশিকে আপোনাৰ শিৱসাগৰত এটা জব কৰিছিলে, আৰু তই জবটো কিয় এৰিছিলি নে কিন্তু অহা যোৱা প্ৰব্লেম আৰু ইমানেই বেয়া ৰাস্তা কি বুলি ক'ম আৰু, বাইকখনৰো বহুত প্ৰব্লেম হয়, ইমানেই গাঁত আপোনাৰ বিশেষকৈ ডিমৌৰ পৰা আপোনাৰ বিশেষকৈ আমাৰ তাৰ পৰা মানে যেনেকৈ আপোনাৰ শিৱসাগৰ টু ডিমৌলৈকে আপোনাৰ ইমানেই ৰাস্তা বেয়া। এতিয়া বৰ্তমান আধা বনালে, কিন্তু ৰাজমাইৰ পৰা ডিমৌ আৰু ইয়াৰ বাইকখন ইমানো মানে নতুন নহয়, ছেকেণ্ড হেণ্ড বাইকখন বেচাই কাম কৰিবৰ কাৰণে লৈছিলে, আৰু সেইখন বেয়া হৈয়ে থাকে। ইয়াক ফোন কৰিলে ই কয় বাইক বনাই মানে বেছিভাগেই বাইকে বনাই। বিশেষকৈ ৰাজমাই টু ডিমৌ এইটো এৰিয়াত মানে ইমানেই ৰাস্তা বেয়া, ইমানেই ডাঙৰ গাঁত, আপোনালোকে দেখিলেও গুচি যাব, ইমান ডাঙৰ গাঁত। এতিয়া ইয়াতে মানে ডিমৌতে জইন কৰিলে, ডিমৌতে। চ' ই মানে ডিমৌত এতিয়া জব জইন কৰি ল'লে, আৰু সেইটো কাৰণে ভাবিলোঁ ইয়াক লগ এটা কৰি যাওঁ, ইমান বাইকখন বেয়া হৈ থাকে সুধি যাওঁ বোলো, মোৰো একেই প্ৰব্লেম, সেইটো কাৰণে আজি ভাবিলোঁ ভিডিঅ' এটাকে বনাই দিওঁ। চ' মই নাজানো ভাল কৰিলোঁ নে বেয়া কৰিলোঁ, আৰু মই কাকো মানে দুখ দিব যোৱা নাই যে কোনোবাই বেয়া কৰিছে ভাল কৰিছে, কিন্তু যিটো কৈছোঁ যে এইবিলাক ঠিক হ'ব লাগে, মই সেইটোৱে বিচাৰোঁ মানে। এইটো ৰাস্তা বেয়া কাৰণে এইটো কিবা এটা বস্তা এটা পিন্ধাবলগীয়া হৈছে চাওক, এইটো ইয়াত 5 ফুট মানৰ এটা গাঁত আছে চাওক। আৰু এইডোখৰত চাওক, এইপিনৰ পৰা আপুনি গৈ এইপিনে ৰাস্তাটো কাট খাই গৈছে, আৰু মাজত আপোনাৰ এইটো ফিচাৰী দেখিছে ন, এইটো চাওক মাজত ফিচাৰীটো কিমান ডাঙৰ, শিৱসাগৰ বৰপুখুৰী বনিবগৈ দুদিনমানৰ পিছত। এইবোৰ চাওক মাজত এইকেইটা চাওক, প্ৰকাণ্ড ঠাই চাওক, গাঁত এইকেইটা চাওক। ইয়াত যদি আপুনি ৰাতি আহি থাকে আৰু এইকেইটাত যদি আপোনাৰ চকাটো পৰে, এইটো নেভাঙিবনে বাৰু আপোনাৰ চকাটো, ৰিমটো আপোনাৰ বেকা হ'ব, বা আপোনাৰ এলয় হুইলটো আপোনাৰ ফাটি যাব পাৰে। এতিয়া এইটো ইয়াত গাঁতটোৰ কাৰণে এতিয়া এইফালে কাটি পেলাই যাবলগীয়া হৈছে। এইডোখৰ চাওক, এইডোখৰ কেনেকুৱা এটা প্ৰকাণ্ড গাঁত আপুনি চাওকচোন, এইটো চাওক গোটেই গাড়ীবোৰ সেইপিনৰ পৰা কাটি যাবলগীয়া হৈছে চাওক, এই প্ৰকাণ্ড গাঁতটোৰ কাৰণে চাওক। আৰু এইখিনি আপোনাৰ ছিষ্টেম দিছে, এইখিনি যদি আপোনাৰ নতুন বাইক চাইক লৈছে, আপোনাৰ যদি অফ ৰ'ডিং কৰিবলৈ মন যায়, তো এনেকুৱা ৰাস্তাত আহিব পাৰে মানে, সেইটো কাৰণে ইয়াত এইটো ফেচিলিটি সুবিধা দিয়া হৈছে, এনেকুৱা বেয়া ৰাস্তাও দিয়া হৈছে এইবিলাক মানে বহুত ফেচিলিটি দিছে, আপোনাক কি ক'ম মানে। এইবোৰ মাজে মাজে এনেকুৱা এইবোৰ অফ ৰ'ডিং কৰিবলৈ এইবোৰ ওখ চাপৰ ৰাস্তা দেখিছে ন,
ইয়াত গৈ পেলাই দুটা ৰাস্তা দুপিনৰ পৰা ভাগ খাই পেলাই এডোখৰত লাগ খাইছে মানে ইপিনৰ পৰাও গাড়ী আহক এইপিনৰ পৰা আহক আহি পেলাই মাজত যুঁজি যাওক মানে কেছটো বুজিছে ন এইটো চাওক এইবোৰ দেখিছে ন এইবোৰ গাঁত চাওক এইকেইটা চাওক গাঁত দেখিছে ন ডিমৌ আমতল বুলি কয় আৰু এনেকৈ আমতলৰ এইখিনি আগলৈ আহি পেলাই এইডোখৰ মাজত দেখিছে ন এইখিনি কি দিছে এইখিনি আছাম পুলিচ মানে আৰু এই পুলিচে কেতিয়াবা এই মাজত ৰখি থাকে নাজানো কি কৰিবলৈ ৰখে তাত সেইখন লগাই থৈছে আৰু এই মাজত সেইটোৱে গাঁত দুটামান দি দিছে এইখিনি চাওক এইখিনি মানে অকণমান পাহাৰ চাহাৰ বগোৱা মানে বাইক এইখিনিত ভাল পাব এইখিনিত চলাই আৰু এইবোৰ মাজত দেখিছে নাই কি ধুনীয়া ধুনীয়াকৈ পকা পকৰি কৰি দিছে এইবোৰ ডিজাইন মানে এইবিলাক নতুন ডিজাইন গ'লে আহি পেলাই এই জেগাডোখৰত চাওক সেইখিনি দেখিছে ন মানে এই পাহাৰৰ পৰা নামি গৈছোঁ এইডোখৰ টাৱাঙৰ পৰা আমি নামি গৈছোঁ তললৈ এতিয়া বমদিলা পামগৈ সেইখিনি দেখিছে নাই এইখিনি বেয়া ৰাস্তাখিনি পাই যায় এইডোখৰ চাওক এইখিনি আৰু এইখিনি চাওক মেইন জেগাডোখৰ এইডোখৰ দেখিছে নাই এইখিনি কি বুলি ক'ব আপুনি কওকচোন এইখিনি চাওক এতিয়া চাওক এই গাড়ীখন যাব চাব দেই চাওক এই জেগাডোখৰ চাওক দেখিছে ন কি ধুনীয়া কি বুলি ক'ব এতিয়া কওক 5 বছৰ 6 বছৰ 7 বছৰ দিন পাৰ হৈ গ'ল কিন্তু ৰাস্তা এনেই থাকিলে চাওক সেই সিফালে চাওক এতিয়াও শিলগুটি ৰাস্তা 4 লাইন কিন্তু এইটো 4 লাইন আছিলে আকৌ দেই এইটো এই শিৱসাগৰ আৰু মৰাণৰ অভিমুখে যিটো আপোনাৰ 4 লাইন এইডোখৰ আপোনাৰ সেই 4 লাইনটো হয় এইটো চাওক আৰু ৰাস্তাৰ কণ্ডিশ্যন দেখিছেনে চাওক মই নাজানো মই ভাল কৰিছোঁ নে বেয়া কৰিছোঁ কিন্তু সেইটো আপোনালোকে ডিচাইড কৰিব লাগিব যে এইবিলাক কি হৈছে মানে এইবিলাক আমাৰ ভাল হৈছে নে বেয়া হৈছে আপোনালোকে কমেণ্ট কৰিবচোন বাৰু কি বুলিনো কয় আপোনালোকে কি চিন্তা কৰে আৰু এইখিনি জেগা চাওক এইখিনি ডিমৌ দিহাজান বুলি কয় এডোখৰ ইয়াত আহি আপোনাৰ গোটেইখন আপোনাৰ ইয়াত নাই ৰাস্তাই নাই ইয়াত গোটেইখিনি আপোনাৰ পথাৰে হৈ থাকিলে এডোখৰ চ' মই যিটো ভিডিঅ' বনাইছোঁ নাজানো আপোনালোকে কেনেকুৱা পাইছে কি কথা এতিয়া মই যি বিপদ সন্মুখীন কৰোঁ আপোনালোকে কৰে নে নকৰে সেইটোও মই নাজানিছোঁ হয়তো মই কৰিছোঁ যদি আপোনাৰ মোৰ নিচিনা আৰু বহুত আছে যোনে কৰিব পাৰে আৰু এইডোখৰ জেগাত মই এইটো কাৰণে ৰখালোঁ কাৰণ সেই দিহাজানৰ পৰা আহোঁতে আপুনি এইডোখৰ 4 লাইন এৰিয়াটো পায় সিফালৰ 4 লাইনটো খুলি দিয়া নাই এটা ছাইডেই 4 লাইন আছে কিন্তু সেইটো ছাইডে বনি গ'ল কিন্তু হঠাতে যেতিয়া আপুনি এনেকুৱা এটা গাঁত আপুনি ৰাস্তাত দেখিব তেতিয়া আপুনি যেতিয়া সেইফালৰ পৰা স্পীডত 100 মানৰ স্পীডত বা 80 স্পীডত যেতিয়া আহি থাকিব হঠাৎ গাঁত এটা দেখিব আপুনি গাড়ীখন কাটি দিব হয়তো আপোনাৰ গাড়ীখন যদি জোৰকৈ কাটি দিয়ে আপোনাৰ গাড়ী পাল্টি যোৱা চান্স থাকিব বা আপোনাৰ সেই গাঁতত আপোনাৰ চকাটো পৰি চকাটো আপোনাৰ ডেমেজ হোৱা চান্স থাকিব চ' এনেকুৱা বহুত আছে বহুত যিবিলাক মানে মানুহে চকু নিদিয়ে নে দেখিও নেদেখা ভাও জোৰে মই গম নাপাওঁ কিন্তু কি ক'ব আৰু মই যিটো দেখিছোঁ ভাবিলোঁ আপোনালোকক দেখাওঁ চ' যদি ভাল কৰিছোঁ ক'ব কমেণ্টত যে ভাল আছে আৰু যদি কিবা ভুল কৰিছোঁ তেনেহ'লে আপোনালোকে সেইটোও দেখাই দিব মোক চ' তেতিয়া মই নেক্সট টাইম হয়তো নবনাওঁ যদি মই কিবা বেয়া কাম কৰিছোঁ ঠিক আছে চ' বৰ্তমান মই আহি পেলাই পালোহি এডোখৰ ঝলং মৰাণৰ খটখটি নাপাওঁতে ঝলং পায় যে সেইডোখৰ মানে চেপন পাৰ হৈ আহি আৰু ইয়াত আপোনালোকে দেখিছে এই 4 লাইনটো যেনেকৈ বনি গৈছে এইডোখৰত সিফালে যোৱা গাড়ী গৈছে অহা গাড়ী আহিছে কিন্তু ইয়াত কি হৈছে এই গাড়ীখিনি সিফালৰ পৰা আহিছে দেখিছেনে সেই পিনৰ পৰা যিখিনি গাড়ী আহিছে কিয় আহিছে জানেনে এই চেপনৰ পৰা যিটো আপোনাৰ গাড়ীখিনি ওলাই যে সেই তাত এইফালে ৰাস্তাটো পাৰ হ'বলৈ কাৰণে তাত জেগা নিদিলে সেই ৰাস্তাটোৰ পৰা সেইটো কাৰণে মানুহে সেই ছাইডেদিয়ে গুচি আহে আৰু এইফালৰ গাড়ীখিনি যোনখিনি শিৱসাগৰৰ পৰা আহে এই ৰাস্তাটোত আহে সেইখিনি আৰু সিফালৰ পৰা যোনখিনি মৰাণৰ ফালৰ পৰা আহে সেইখিনি সিটো ছাইডেদি যায়গৈ আৰু গৈ পেলাই সেই আপোনাৰ আগত যে এডোখৰ দেখাইছিলোঁ মই জেগা সেই আগত যে যোনডোখৰ আপোনাৰ চেপন কলেজৰ ওচৰত যোনডোখৰ আছে সেইডোখৰত গৈ পেলাই আকৌ এটা লাইনতে মিলি যায়গৈ গৈ পেলাই চ' আপোনালোকে ভাবি পেলাই কওক যে মই ভিডিঅ'টো বনালোঁ যিহেতু মই এই ৰ'দত ইয়াত ৰখি মেলি ভিডিঅ' এটা বনাইছোঁ আপোনালোকৰ কাৰণে বনাইছোঁ যাতে কিবা এটা মানে ভাল হওক মই এইটো কাৰণে বনাইছোঁ যাতে কিবা এটা মই এইখিনি দেখাব যোৱা নাই যে চৰকাৰে কি কৰিছে কি নাই মই চৰকাৰক মই বদনাম নাই দিয়া ইয়াৰ আগৰ চৰকাৰকো বদনাম নাই দিয়া এইখন চৰকাৰকো বদনাম চৰকাৰৰ কথা নাই আমাক ছিষ্টেমটো ভাল লাগে যিটো আমি বিচাৰিছোঁ যিহৰ কাৰণে আমি ভোট দিছোঁ যোনে চৰকাৰ নহওক আমাক সেই ছিষ্টেমটো ভাল লাগে আমি যিবিলাক আমাৰ মানে এইবিলাকৰ কাৰণেতো আমাৰ টেক্স দিছোঁ ন আমি বস্তু বাহানি দাম ইমান আজিকালি আমি দিবলগীয়া হৈছে বা কিবা চবৰ কাৰণেতো আমি এটা মানে টেক্স দি আছোঁ বা চব আমি বিচাৰোঁ যে ভাল হওক এতিয়া কিমান দিন এইটো 5-6 বছৰমান হৈ গ'ল এইটো ৰাস্তা 4 লাইনটো বনা কিন্তু আজিলৈকে মুকলি নহ'লে 4 লাইন
হা সেইপিনে যাৰ যি মন যোন চাইডে মন সেই চাইডে গুচি যায় কেতিয়াবা এইফালেদিও গাড়ী আহি যায় সিফালেদিও যায়গৈ এনেকৈ মানে একো মানে হেৰি নাই স্থিৰ নাই কোনফালে গাড়ী যাব কি কথা চ' এনেকুৱা হৈছে মানে কথাবিলাক চ' সেইবাবে মই চৰকাৰক দুখ দিব নাযাওঁ এতিয়া এই কামখিনি যাতে হয় সেইখিনিয়ে বিচাৰোঁ ভিডিঅ'ৰ জৰিয়তে যদি সেইসকল লোকে দেখি পায় যোনে মানে এইবিলাক কাম কৰোৱাব বা কৰাত জড়িত আছে এইবিলাক তো কৰোৱাটোৱে আমি বিচাৰোঁ আৰু বাকী কি ক'মনো আৰু বেছিকৈ ক'ব গ'লে কণ্ট্ৰভাৰ্চি হৈ যাব কিবা হ'বগৈ সেইটো কাৰণে বেছি বহলাই নকওঁ আৰু পইণ্ট কৰি পেলাই মই নকওঁ চ' সেইটো কাৰণে যিখিনি দেখাবলগীয়া আছিলে যিখিনি সত্য সেইখিনি আপোনালোকক দেখালোঁ আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কৰি দিব আৰু শিৱসাগৰ ডিব্ৰুগড় বাকীয়ে যদি ওচৰে পাজৰে কোনোবা দেখি আছে আপোনালোকেও যদি ফেচ কৰে এনেকুৱা সমস্যাবিলাক যদি আপোনালোকেও ফেচ কৰি আছে তেনেহ'লে আপোনালোকৰ সেই বন্ধুকেইজনক বা সেই আপোনালোকৰ চিনাকি যোন মানুহ আছে সিহঁতকো শ্বেয়াৰ কৰি দিব সিহঁতিও যাতে চাওক আৰু আপোনালোকৰ কমেণ্ট এটা নিশ্চয় দিব কেনেকুৱা পালে ভিডিঅ'টো কমেণ্টত মোক জনাব চ' আশা কৰিছোঁ আকৌ নতুন এনেকুৱা ধৰণৰ কিবা কিবি নতুন বেলেগ ধৰণৰ কিবা ভিডিঅ' আনি থাকিম আপোনালোকক দেখাই থাকিম আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰি লগ পাম আকৌ এটা নেক্সট ভিডিঅ'ত তেতিয়ালৈকে বাই বাই জয় আই অসম